Hello everyone, welcome to my YouTube channel. মই আজি লক্ষ্মী পূজাৰ বিশেষ ভিডিঅ'টো দিছো চাও আহকচোন। এয়া নাৰিকল ৰুকি ললো। নাৰিকল মই দুভাগ কৰি লৈছো। এভাগত মই চেনি আৰু এভাগত গুড় দি বনাম। এভাগত এয়া চেনি দিলো আৰু এভাগত গুড় মিক্স কৰি লৈছো। গুড় দি লৈছো। এখিনি ভালকৈ মই মিহলাই মই লাহে লাহে লাৰু বনাম। এতিয়া এভাগত গুড় মিহলাই ললো, আন ভাগত চেনি মিহলাই থলো। এতিয়া চেনি মিহলোৱা ভাগ এয়া মই ননষ্টিক কেৰাহীখনত দি ঘনকৈ অলপকৈ ভাজি যাম। ডাঠ আঠা হোৱালৈকে মই এইখিনি ঘনাই লৰাই ভাজি থাকিম। এইখিনি ভালকে আঠা হলে এইখিনি মই নমাম। এতিয়া এই গুড় দিয়াখিনি মই কেৰাহীত দি ললো। গুড় দিয়া নাৰিকলখিনি লাহে লাহে ভাজি আছো। গেছৰ ফ্লেম একদম কমাই লৈ এইখিনি খুব ধুনীয়াকৈ আঠা হৈ গ'ল। এতিয়া এইখিনি নমাই লৈ মই এটা এটাকৈ লাৰু বনাই যাম। এতিয়া এয়া মই দুটা নাৰিকল ফালি ললো। এইখন ৰুকনিৰ সহায়ত মই নাৰিকলখিনি ৰুকি ল'ম। আধাখিনি মই প্ৰসাদত দিম বুট মগুৰ লগত আৰু আধাখিনি ৰুকা নাৰিকল মই চিৰাৰ লগত মিহলাই দিম। লক্ষী থাপনা মই সজাই লৈছোঁ। এয়া প্ৰসাদ, চেনি দিয়া নাৰিকল লাৰু, গুড় দিয়া নাৰিকল লাৰু, চিৰা নাৰিকল এখন লক্ষ্মীচৰিত। এয়া আমি সেৱা জনাওঁ লক্ষী পূজাৰ। এয়া মই গোটেইখিনি যোগাৰ কৰি লৈছোঁ। এতিয়া পাঠভাগ আৰম্ভ কৰোঁ। এতিয়া এয়া লাবৰা ভাজি বনাব ওলাইছোঁ। ৰঙালাও, আলু, বন্ধাকবি কাটি লৈছোঁ। পিঁয়াজ নহৰু নোহোৱাকৈ এইখন ভাজি বনাম। লগত খিচিৰি খাম। নহৰু পিঁয়াজ নোহোৱাকৈ সম্পূৰ্ণ নিৰামিষ। দিনত ভাত খোৱা নাই, ব্ৰত কৰিলোঁ। এতিয়া এয়া খিচিৰি আৰু লাবৰা ভাজি বনাম। লাবৰা ভাজিখন বনাবৰ বাবে কেৰাহীত তেল গৰম কৰি তাতে কেইটামান পাঁচফোৰণ দি পাঁচফোৰণ ফুটাই লৈ তাতে কাটি থোৱা পাচলিখিনি দি দিলোঁ। দি এইখিনি লৰাই তাতে অকণমান পিচি লোৱা আদা দিলোঁ আৰু হালধি আৰু নিমখ অকণমান দি অকণমান জিৰা গুড়ি আৰু কেঁচা জলকীয়া ফালি দিলোঁ। আৰু এতিয়া তাতে চয়াবিন আৰু তিয়াই থোৱা কাবুলী বুট কেইটামান দি ভালকৈ মিহলাই এতিয়া খিচিৰিৰ বাবে কুকাৰত তেল গৰম কৰি তাতে পাঁচফোৰণ কেইটামান আৰু শুকান জলকীয়াৰ ফোৰণ দি ভাজি অকণমান লগতে অকণমান থেতেলিয়াই লোৱা আদা দি ভালকৈ এইখিনি লৰাই অকণমান ভাজি ল'লোঁ। তাৰপিছত তাতে কাটি লোৱা বন্ধাকবি পাত অলপ দি দিলোঁ। দি সেইখিনি অলপমান ভাজি তাতে মগু দালি আৰু চাউল ধুই মিলাই থৈছিলোঁ সেইখিনি দি দিলোঁ। সেইখিনি দি তাতে অকণমান ভাজি লৈ নিমখ আৰু অকণমান হালধি দিছোঁ। অকণমান ধনিয়া গুড়ি দিছোঁ। দি এইখিনি খুব ভালকৈ লৰাই এতিয়া চাওক ভাজিখিনি খুব ধুনীয়াকৈ হৈ আছে। আনফালে মই ভাজি থোৱা চাউল দালিখিনিত পানী দি কুকাৰত হুইছেল মাৰি ল'ম। এতিয়া চাওক লক্ষী পূজা শেষ কৰি ৰাতিৰ সাজত খাব পৰাকৈ মোৰ খিচিৰি আৰু লাবৰা ভাজি ৰেডি হৈ গ'ল। মোৰ ভিডিঅ'টো যদি ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু যদি ভিডিঅ'টো নতুনকৈ চাইছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।